স্বাগতম জনাইছো ইউটিউব চেনেল টুৱাছ সলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই আজি আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈছোঁ। আজি ভিডিঅ'টি হৈছে আপোনালোকৰ মোবাইলৰ পৰা কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰ বিষয়ে মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। কিছুদিন আগতে অসম চৰকাৰে এখন নটিচ জাৰি কৰিছে যে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জবোৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেয়েহে 29 তাৰিখৰ আগত আমি সকলো মই বুলিয়ে নহয়, মই বা আপুনি বুলি নহয়, সকলোৱে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডবোৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ভিডিঅ'টো মই আপোনালোকক দেখুৱাম কেনেকৈ কৰিব লাগে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফাৰ্ষ্ট টাইম আমি ক্ৰম ব্ৰাউজাৰ যাব লাগিব। আপোনালোকৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰ চিলেক্ট কৰিব ফাৰ্ষ্ট টাইম। তাৰপিছত আমি ইয়াতে চাৰ্চ কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ। মোৰ অলৰেডি চাৰ্চ কৰাই আছে। চাৰ্চ কৰাৰ পিছত ইয়াতে নতুন পেজ খোল খাব আৰু ইয়াৰ ওপৰত থ্ৰী ডটত গৈ কিনে এইটো যে আপোনালোকে দেখিছে থ্ৰী ডটত গৈ কিনে আমি ইয়াতে ডেস্কটপ সাইডত ক্লিক কৰিব লাগিব। ঠিক আছে, ডেস্কটপ সাইডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে নতুন পেজ এখন খোল খাব। ইয়াতে লিখা আছে সেৱা সেতু ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ। ইয়াতে আমি ক্লিক কৰিব লাগিব। এইটো লিংকত ক্লিক কৰোঁতে নতুন পেজ এটা খোল খালে। চাওক নতুন পেজ এটা ধুনীয়াকৈ খোল খালে আৰু ইয়াতে লিখা আছে এপ্লাই উইথ আধাৰ আৰু এফালে লিখা আছে এপ্লাই উইথআউট আধাৰ। ঠিক আছে, এইটো যে আপোনালোকে দেখিছে এপ্লাই উইথ আধাৰ, ইয়াতে আমি ক্লিক কৰিব লাগিব। আৰু ইয়াতে ওপৰত লিখা আছে চিটিজেন PFC CSC আৰু এন অফিচিয়েল। আমি লগইন ৰেজিষ্ট্ৰেশ্যন যিহেতু আমাৰ লগইন কৰা নাই, আমি নতুন হয়, নিউ হয়। চ' এই চাওক ইয়াতে আহিছে, তলত আহিছে চাইন ইনৰ তলতে লিখা আছে নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছতে মোবাইল নম্বৰ খুজিব, আপোনাৰ মোবাইল নম্বৰটো বহুৱাব ইয়াতে। তাৰপিছত আপুনি OTP এটা যাব নম্বৰত, OTPটো ভেৰিফাই কৰিব। OTPটো ইয়াতে বহুৱাই কিনে ভেৰিফাই কৰিব। ঠিক আছে, ভেৰিফাই কৰাৰ পিছত ইয়াতে গিভেন নেম আহিব, আপোনাৰ নামটো লিখিব। তাৰপিছত ইয়াতে ইউজাৰ নেম বহুৱাব আপোনালোকে। ঠিক আছে, তাৰপিছত ইউজাৰ নেমটো ভালকৈ চাই ল'ব, ইয়াতে কিছুমান চিষ্টেম থাকে। তাৰপিছত পাছৱৰ্ডটো আপোনালোকে ছেট কৰিব। পাছৱৰ্ডটো মাষ্ট বি এটলিষ্ট 8 কেৰেক্টাৰ্ছ হ'ব লাগিব। লং এণ্ড মাষ্ট বি এক কম্বিনেশ্যন অফ আপাৰ কেছ, এইটো মিলাব লাগিব। ঠিক আছে, পাছৱৰ্ডটো কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত ইয়াতে জেণ্ডাৰটো আহিব, মেল ফিমেলটো আপোনালোকে লিখিব। তাৰপিছত ডেট অফ বাৰ্থটো লিখিব। তাৰপিছত পাৰ্চনেল মেছেজ আপোনালোকে যিকোনো এটা লিখিব পাৰে। 12 - 2 ইয়াতে ইকুৱেল টু হোৱাট আছে, ইয়াতে 10 হ'ব। তেনেকুৱাকৈ আপোনালোকে বহুৱাই কিনে ইয়াতে এক্সেপ্ট টাৰ্ম কণ্ডিশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত চাইন আপ কৰিব লাগিব। ঠিক আছে, তাৰপিছত আকৌ আগৰ পেজটোলৈ আহিব। ইয়াতে লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইয়াতে ক্লিক কৰিব লাগিব। ঠিক আছে, লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত ইয়াতে স্কিপ নাও কৰিব লাগিব। প্ৰচিড এণ্ড কেঞ্চেল আহিলে এইটো নকৰিব, স্কিপ নাও কৰিব। ইয়াতে ইউজাৰ নেম মোবাইল আদাৰ্ছ আছে, আপোনালোকৰ যিটোৰে সুবিধা হয় সেইটোৰে চাইন ইন কৰিব। ঠিক আছে, মই ইউজাৰ নেমেৰে, যিহেতু মোৰ পাছৱৰ্ডটো ছেভ আছে, মই ইউজাৰ নেমেৰে চাইন ইন কৰিলোঁ। পেজ এটা খোল খালে চাওক, এতিয়া নতুন পেজ এটা খোল খোৱাৰ পিছত আমি ইয়াতে আছে, আপুনি দেখিছে যে চিটিজেন ছাৰ্ভিচ, এইটো যে দেখিছে ইয়াতে আমি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তলৰফালে অলপ স্ক্ৰল ডাউন কৰিলোঁ। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন আছে, যিহেতু আমাক ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। চ' চাৰ্চ বাটনত যাব লাগিব। ইয়াতে চাৰ্চ অপশ্যনটো দেখিছে আপোনালোকে, ইয়াতে চাৰ্চ অপশ্যনটো যে আছে ইয়াতে আমি ক্লিক কৰিব লাগিব আৰু ইয়াতে স্কিল লিখি কিনে আমি চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছতে 2 নম্বৰ অপশ্যনটো স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ, এইটোত প্ৰচিড কৰিব লাগিব। ঠিক আছে, প্ৰচিড কৰাৰ পিছত আকৌ নতুন পেজ এটা খোল খালে। ইয়াতে যে এপ্লাই উইথ আধাৰ দেখিছে তাতে ক্লিক কৰিব লাগিব। আকৌ নতুন পেজ এটা খোল খালে। খোল খোৱাৰ পিছত আমি তলৰফালে স্ক্ৰল ডাউন কৰিলোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। তলৰফালে স্ক্ৰল ডাউন কৰিব কৰিলে ইয়াতে আই হিয়াৰ বাই ডিক্লেয়াৰ আছে, ইয়াতে টিক মাৰ্ক দিব। ঠিক আছে, টিক মাৰ্ক দিব। ইয়াতে বক্সটো টিক মাৰ্ক দিয়াৰ লগে লগে ইয়াতে আধাৰ নম্বৰ আহিব। আধাৰ নম্বৰটো আপোনালোকে বহুৱাব ধুনীয়াকৈ চাই, আৰু ষ্টেটাছ আছে ফুল নেমটো আধাৰ নম্বৰত যি আছে, যি আধাৰত যি নেম আছে সেইটো ছেম নেম বহাব। ঠিক আছে, ইণ্টাৰ OTP আধাৰ কাৰ্ডত থকা ফোনৰ নম্বৰ OTPটো যাব, ইয়াতে ভেৰিফাই কৰিব লাগিব। আধাৰ ভেৰিফাই ছাকচেছফুলি। ঠিক আছে, এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ নাম্বাৰটো বহুৱাব। ইয়াতে বহাই কিনে গেট ডাটাত ক্লিক কৰিব। গেট ডাটাত ক্লিক কৰি অলপ টাইম ল'ব। ঠিক আছে, অলপ টাইম ৱেইট কৰাৰ পিছত আপোনাৰ পাৰ্চনেল ডাটাখিনি ওলাব। ঠিক আছে, যেনেকৈ মোৰ ওলাইছে চাওক, এনেকৈ এপ্লিকেণ্ট ডিটেইলছটো
আহি যাব আপুনি মেল ফিমেল নাম কি হয় ফোন নম্বৰ এনেকুৱা মেল চেল আহিব ঠিক আছে আৰু তলত দেখিছে না টাইপছ অফ ৰি ৰেজিষ্ট্ৰেশ্যন ইয়াতে প্লিজ চিলেক্ট ইয়াতে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছতে ইয়াতে এপ্লিকেশ্যন ডিটেইলছ আপডেট এণ্ড কাৰেকশ্যন এইটো চুজ কৰিব চুজ কৰি কিনে প্ৰচিড বাটন দেখিছে আপোনালোকে প্ৰচিড বাটনত ক্লিক কৰিব লাগিব প্ৰচিড কৰাৰ পাছত ইয়াতে পাৰ্চনেল ডিটেইলছ ওলাইছে এপ্লিকেণ্টৰ ডিটেইলছ আছে ইয়াতে নেম আছে সেইফালে জেণ্ডাৰ আছে মোবাইল নাম্বাৰ আছে ইমেইল যদি আপোনালোকে দিয়া নাই এইটো মেণ্ডেটৰী সেইটো দিবই লাগিব ইমেইলটো ছেট কৰিব তাৰপিছত পাৰ্চনেল ইনফৰমেশ্যন অফ এপ্লিকেণ্ট ফাদাৰ্ছ নেম আছে আৰু এইফালে মাদাৰ্ছ নেম আছে ইয়াতে আইডেণ্টিফিকেশ্যন মাৰ্ক বুলি লিখা আছে ষ্টাৰ মাৰ্ক বহুৱাইছে এইটো মেণ্ডেটৰী ইয়াতে যিকোনো এটা আইডেণ্টিফিকেশ্যন মাৰ্ক এটা বহুৱাব লাগিব আপোনাৰ দেশত কিবা যদি কাটা চিন আছে তিল বা মা আছে তেনেকুৱা এটা আইডেণ্টিফিকেশ্যন মাৰ্ক এটা বহুৱাব ইয়াতে তাৰপিছত তলত লিখা আছে কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ বৰ্তমান আপুনি কি কৰি আছে প্ৰিভিয়াছ এমপ্লয়মেণ্ট ষ্টেটাছ আগতে কিবা কৰিছিলে নেকি যদি কৰা নাই তেতিয়াহ'লে আনএমপ্লয়ড লিখিব লাগিব আৰু কাৰেণ্ট যদি কিবা কৰি আছে ইয়াতে চাওক এইবোৰ আছে যদি আপুনি এমপ্লয়ড হয় ফুল টাইম প্ৰাইভেট বা গভৰ্ণমেণ্টৰ যি আছে আপোনাৰ যোনটো কেটেগৰীত পৰে সেইটো চিলেক্ট কৰিব ঠিক আছে পাৰ্ট টাইম গভ চেণ্ট্ৰেল এমপ্লয়মেণ্ট পাৰ্ট টাইম গভ ষ্টেট যিটো হয় আপোনালোকে চুজ কৰিব তাৰপিছত ইয়াতে আছে ফিজিকেল এট্ৰিভাৰ্টছ এইটো হাইট চেণ্টিমিটাৰ আপোনাৰ ওখ কিমান আছে আপুনি কিমান ওখ হয় এইটো চেণ্টিমিটাৰ ইয়াতে লিখিব তাৰপিছত ইয়াতে আছে ৱেইট কেজি হিচাপত আপোনাৰ ৱেইট কিমান আছে সেইটো ইয়াতে লিখিব এইটো হয় এইকেইটা মেণ্ডেটৰী ঠিক আছে লিখি কিনে ইয়াতে আৰ ইউ ডিফাৰেণ্টলি এবল এইটো ন' কৰিব লাগিব ন' কৰি কিনে ছেভ এণ্ড নেক্সট কৰিলে হ'ব ঠিক আছে আই চাইট এইবিলাক নিলিখিলেও হ'ব আৰু চেছ ইঞ্চি হিচাপত আছে যদি আপুনি লিখিব ইচ্ছা কৰে তেতিয়াহ'লে লিখিব পাৰে এইটো মেণ্ডেটৰী নহয় চ' আমি যিকেইটা মেণ্ডেটৰী আছে সেইকেইটা আমি লিখিম ঠিক আছে এইখিনি কৰি থোৱাৰ পিছত আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে আহিলে এড্ৰেছ ছেকশ্যন ইয়াতে এড্ৰেছ ছেকশ্যন আহিলে নেম অফ দ্য হাউচ এপাৰ্টমেণ্ট এইটো হ'ল আপোনালোকৰ এড্ৰেছ ছেকশ্যন যদি এড্ৰেছ কিবা আপডেট কৰিব বিচাৰে তেতিয়াহ'লে আপডেট কৰিব পাৰে ছেভ এজ পাৰ্মানেণ্ট এড্ৰেছত য়েছ কৰিলে একো কৰিব নালাগে আৰু ফিল আপ কৰিব নালাগে ছেম টু ছেম আহিব ঠিক আছে ছেভ এজ পাৰ্মানেণ্ট এড্ৰেছত আমি য়েছ কৰি দিলোঁ তাৰপিছত আমি প্ৰিভিয়াছ আছে যদি আপুনি আপডেট কৰিব বিচাৰে প্ৰিভিয়াছত যাব পাৰিব এইফালে নহ'লে ছেভ এণ্ড নেক্সট কৰিলোঁ ঠিক আছে ইয়াতে আহিব এডুকেশ্যনেল স্কিল ডিটেইলছ এটা হায়েষ্ট এডুকেশ্যনেল লেভেল কিমান আছে আপোনাৰ হায়েষ্ট এডুকেশ্যন লেভেল সেইটো চিলেক্ট কৰিব ইয়াতে প্লিজ চিলেক্টত গৈ কিনে 10 হয় 12 হয় ITI হয় যি হয় ডিগ্ৰী হয় আপোনালোকে চুজ কৰি কিনে যোনটো সেইটো চুজ কৰিব যোনটো হয় চাওক ইয়াতে 12 পাছ আহিছে যিহেতু মই হায়েষ্ট এডুকেশ্যন লেভেলটো 12 পাছ চিলেক্ট কৰিছিলোঁ ইয়াতে 10 পাছ ডিটেইলছ আহিছে যি কোৱালিফিকেশ্যন 10 পাছ কোৰ্চ 10 পাছ বৰ্ড টু প্লিজ চিলেক্ট বুলি আহিছে সেইটো আমি চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি কিনে কাৰোবাৰ চেবা হয় কাৰোবাৰ CBSE হয় সেইটো চিলেক্ট কৰিব লাগিব ঠিক আছে তলত আছে ছাবজেক্টছ আপ টু 6 যিহেতু আমাৰ 10ত ছাবজেক্ট 6টা আছিলে চ' আমি সেইকেইটা ছাবজেক্ট এটা চিলেক্ট কৰিব লাগিব নেক্সট আছে ইনষ্টিটিউশ্যন আমি ক'ৰ পৰা পাছ কৰিছিলোঁ সেইটো লিখিব লাগিব তাৰপাছত আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আমি কি মিডিয়ামত পাছ কৰিলোঁ প্লিজ চিলেক্টত যাব লাগিব তাৰপিছত আমি চুজ কৰিব লাগিব এছামিছ ইংলিছ কোনটো মিডিয়ামত আমি পাছ কৰিলোঁ ঠিক আছে তাৰপিছতে আহিছে কোৰ্চ টাইপটো প্লিজ চিলেক্ট কৰিব চিলেক্ট কৰি কিনে ৰেগুলাৰ কৰিছিলে নে অনলাইন কৰিছিলে নে ডিষ্টেঞ্চ কৰিছিলে সেইটো চুজ কৰিব লাগিব এইটো চাওক মই ইয়াতে আপোনালোকৰ চেবাটো চিলেক্ট কৰি দেখুৱালোঁ এইটো বৰ্ডটো এইটো চেবা ঠিক আছে এনেকৈ চিলেক্ট কৰি কিনে ইয়াতে চেবা চিলেক্ট কৰিব যদি আপোনালোকৰ চেবাৰ হয় মই যিহেতু চেবা চ' ইয়াতে বৰ্ডটো মই চেবা চিলেক্ট কৰিলোঁ চাওঁ ছাবজেক্টবোৰ আমি ইয়াতে টাইপ কৰিলে আহি যাব ছাপ'জ এছামিছ হয় এছামিছটো আমি টাইপ কৰিলে ইয়াতে এছামিছ শ্ব' কৰিব তাতে আমি ক্লিক কৰিব লাগিব এনেকৈ আপোনালোকে হিন্দী ইংলিছ যিকেইটা আছে গোটেইকেইটা ছাবজেক্ট ইয়াতে চিলেক্ট কৰি ল'ব চাওক ধুনীয়াকৈ আহিলে এছামিছ আহিলে চাওক জেনেৰেল ছায়েন্স ছ'চিয়েল ছায়েন্স হিন্দী এইটো ক্লিক কৰিবলৈ হিন্দী তাৰপিছত আহিলে ইনষ্টিটিউশ্যন আপোনালোকে ক'ৰ পৰা পাছ কৰিছিলে ঠিক আছে স্কুলখনৰ নাম নহ'বই মানে ইয়াতে তাৰপিছত আহিব মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কোনটো মিডিয়ামত পাছ কৰিছিলে সেইটো চিলেক্ট কৰিব নেক্সট আহিব কোৰ্চ টাইপ
প্লিজ সিলেক্ট বুলি লিখা আছে তাতে আমি ক্লিক কৰিব লাগিব ইয়াতে তিনিটা অপচন দেখুৱাইছে ডিষ্টেন্স অনলাইন ৰেগুলাৰ যেহেতু আমি কোৰ্সবোৰ ৰেগুলাৰ কৰিছিলো আমি ৰেগুলাৰ স্কুল গৈছিলো ঠিক আছে ৰেগুলাৰ কোৰ্স কৰিছিলো ইয়াতে সেইকাৰণে ৰেগুলাৰ হ'ব লাগিব নেক্সট ইয়াৰ অফ এডমিশন কিমান চনত আমি এডমিশন লৈছিলো তাৰপিছত আছে ইয়াৰ অফ পাছিং কিমান চনত পাছ কৰিছিলো ইয়াৰ অফ এডমিশনটো আপোনালোকে আগত বহাব তাৰ পাছত ইয়াৰ অফ পাছিংটো বহাব আৰু এবছৰ ডিফাৰেন্স কৰিব সাপোজ ইফালে 0 to 2007 আছে পাছিং আৰু এডমিশন হ'ব 0 to 2006 মানে পাছিংতকৈ এবছৰ আগত ইয়াৰ অফ এডমিশনটো বহাব মাহটো ঠিকে থাকিব ফেব্ৰুৱাৰী থাকিব ঠিক আছে 2007 ঠাইত 2006 হৈছে সেইটোৱে ডিফাৰেন্স তাৰপিছত আহিব পাৰ্চেন্টেজ আপোনালোকে কিমান পায় পাছ কৰিলে এইটো পাৰ্চেন্টেজটো উলাই কিনে ইয়াতে বহাব তাৰপিছত আপলোড পাছ সাৰ্টিফিকেট আছে আপোনালোকে পাছ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব 1 MB তকৈ কম PDF কৰি কিনে ব্ৰাউজাৰত গৈ আপলোড কৰিব লাগিব ঠিক আছে এনেকৈ মই দুখন আপলোড কৰি দেখুৱালো সব এবাৰ আহিলে 12 পাছ ডিটেইলছ ইয়াতে কোৱালিফিকেশ্যন 12 পাছ কোৰ্স 12 পাছ লিখাই আছে বোৰ্ড কাউন্সিল ইউনিভাৰ্সিটি আমি এটো সিলেক্ট কৰিব লাগিব জনে জৰ পৰা মানে পাছ কৰিছে হাই সেকেন্ডাৰী আমাৰ হ'ব আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ঠিক আছে AHEC তাৰপিছত ইয়াতে ষ্ট্ৰীম সিলেক্ট কৰিব লাগিব আৰ্টছ কমাৰ্চ সায়েন্স জনে জনটো পৰা পাছ কৰিছে তাৰপিছত সাবজেক্ট আপ টু 6 সাবজেক্ট এটা চুজ কৰিব লাগিব সিলেক্ট কৰিব লাগিব তাৰপিছত ইনষ্ট্ৰাকচন কোনখন কলেজৰ পৰা বা কোনখন হাই সেকেন্ডাৰী স্কুলৰ পৰা আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিছে তো ইয়াতে লিখিব লাগিব তাৰপিছত মিডিয়াম সেম টু সেম ইংলিশ এছামিজ যেটো হয় যাৰ যেটো কোৰ্স টাইপ ৰেগুলাৰ হ'ব ঠিক আছে ইয়াৰ তাৰপিছত আহিব ইয়াৰ অফ এডমিশনটো হ'ব আপুনি ইয়াৰ অফ পাছিং যে আছে পাছিংৰ সাপোজ আপোনাৰ ফেব্ৰুৱাৰী 2007 ত যদি আপুনি পাছ কৰিছে এটো ইয়াৰ অফ এডমিশনটো হ'ব ফেব্ৰুৱাৰী 2006 এবছৰ আগুৱাই লিখিব ইয়াৰ অফ এডমিশনটো পাৰ্চেন্টেজটো উলাই কিনে ইয়াতে বহুৱাব আপোনাৰ পাৰ্চেন্টেজ কিমান আছিল তাৰপিছত ইয়াতে দেখিব আপলোড পাছ সাৰ্টিফিকেট হাই সেকেন্ডাৰী পাছ কৰা সাৰ্টিফিকেটখন আপোনালোকে 1 MB তকৈ কম কৰিব PDF বনাই কিনে এটা ব্ৰাউজাৰত গৈ কিনে আপলোড কৰিব সেম টু সেম আপলোড মাৰ্কশিটখনো আপোনালোকে 1 MB তকৈ কম কৰি কিনে ব্ৰাউজাৰত গৈ আপলোড কৰিব মই আপোনালোকক হাই সেকেন্ডাৰী লৈকে দেখুৱালো এনেকৈ আপোনালোকে বাকি এডুকেশ্যন ডিটেইলছবোৰ আপডেট কৰিবলৈ পাৰিব এবাৰ পালো আমি এডিশনাল সাৰ্টিফিকেশন ডু ইউ want to add additional certificate যদি আপুনি additional certificate এড কৰিব বিচাৰিছে কম্পিউটাৰ হওক IT হওক তেনেকুৱা এক্সট্ৰা সাৰ্টিফিকেট যদি এড কৰিব বিচাৰিছে ইয়াতে ক্যাটেগৰী আছে ক্যাটেগৰীত গৈ কিনে আপুনি সিলেক্ট কৰিব পাৰে কি ক্যাটেগৰী চুজ কৰে ঠিক আছে তাৰ এক্সাম পাস কোৰ্স আপুনি কি কোৰ্স লৈ এক্সাম পাস কৰিলে হেতু সিলেক্ট কৰিব ইয়াতে ডিউৰেচন অফ দা কোৰ্স টাইমটো কিমান দিনৰ কাৰণে কৰিলে 6 মাহ এবছৰ হেতু সিলেক্ট কৰিব চাও ইয়াতে আছে সাৰ্টিফিকেট ইস্যুড বাই সাৰ্টিফিকেটখন কোনে ইস্যু কৰিছে এটো লিখিব লাগিব ইয়াৰ অফ এডমিশন আপোনালোকে কেতিয়া এডমিশন লৈছিলে হেতু ডেট বহাব লাগিব আৰু ইয়াৰ অফ পাছিং আৰু কেতিয়া পাস কৰিছিলে যেহেতু মই 6 মাহৰ কোৰ্স আছিল সো এটো ডিফাৰেন্সটো 6 মাহ হ'ব ইয়াৰ অফ এডমিশন এন্ড ইয়াৰ অফ পাছিং ঠিক আছে তাৰপিছত আহিলে আপলোড পাস সাৰ্টিফিকেট এটো সেম 1 MB তকৈ কম PDF এটা বনাব লাগিব বনাই কিনে ব্ৰাউজাৰত গৈ কিনে আপলোড কৰিব লাগিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পাছত নতুন পেজ এটা খোল খালে আৰু ইয়াতে লিখা আছে সাকসেস এডুকেশ্যন এণ্ড স্কিল ডিটেইলছ হেজ বিন সাকসেসফুলি সেভ আমাৰ এডুকেশ্যন এণ্ড স্কিল ডিটেইলছটো সেভ হৈ গ'ল আপোনালোকে দিয়া ইমেইলটো যদি এতিয়ালৈকে ভেৰিফাই হোৱা নাই তেতিয়াহলে ইয়াতে লিখা আছে your email has not been verified yet please submit the OTP received in your email by clicking here to verify your email address ইয়াতে ক্লিকিং হিয়াৰত যাব গৈ কিনে এটা ক্লিকিং হিয়াৰত গলে আপোনালোকৰ মেইলত এটা OTP যাব OTP টো ইয়াতে ভেৰিফাই কৰি লব ঠিক আছে এমপ্লয়মেন্ট কেৰিয়াৰ ডিটেইলছ ইয়াতে যেটো ফ্ৰেছাৰ এণ্ড এক্সপেৰিয়েন্স আছে আপোনালোকে ফ্ৰেছাৰতে থাকিবলৈ দিব ঠিক আছে তলত লিখা আছে ল্যাঙ্গুৱেজ নাউন আমি কি কি ভাষা জানো হেতু সিলেক্ট কৰিব লাগিব ঠিক আছে আৰু আপোনালোকে ল্যাঙ্গুৱেজ কি জানে হেতু সিলেক্ট কৰিব ইয়াতে ল্যাঙ্গুৱেজ আপুনি এছামিজ জানে যেহেতু এছামিজৰ সব প্ৰথমতে এছামিজ সিলেক্ট কৰিব ইয়াতে অপচনত লিখা আছে ৰিড ৰাইট স্পিক আমি যেহেতু এছামিজ ভালকৈ ক'ব পাৰো সো কোটাকিটা টিক কৰি দিম ৰিড ৰাইট স্পিক আৰু ইয়াতে প্ৰফিচিয়েন্সি আছে সিলেক্ট কৰিব লাগিব প্ৰফিচিয়েন্সিটো সিলেক্ট কৰি বিগিনাৰ প্ৰফিচিয়েন্ট এক্সপাৰ্ট আমি এছামিজ যেহেতু গোটেইখিনি ক'ব পাৰো ভালকৈ লিখিব পাৰো সো এক্সপাৰ্ট লিখিলো আৰু একশন বটনত থকা প্লাস আইকনটো আৰু এবাৰ টিক কৰিব লাগিব টিক কৰিলে নেক্সট পেৰাগ্ৰাফ এটা খোল খাব আপুনি এছামিজৰ বাহিৰেও যদি আৰু কিবা বেলেগ ভাষা জানে বেংগলী বা বড়ো ভাষা ইংলিশ হিন্দী হেবোৰ সেম একেটা দৰে সিলেক্ট কৰিব লাগিব ইয়াতে বেংগলী মই সিলেক্ট কৰিলো বেংগলী যেহেতু মই পঢ়িব জানো লিখিব জানো আৰু ক'ব জানো সো ইয়াতে আমি কি কৰিব লাগিব ৰিড
ৰিড ৰাইট স্পীক গোটেইকেইটাত টিক মাৰ্ক দিব লাগিব কিনে প্ৰফিচিয়েঞ্চিটো বেংগলী ভাষাৰ প্ৰফিচিয়েঞ্চিটো মই এক্সপাৰ্ট কৰি দিলোঁ যিহেতু মই ভালকৈ জানো ঠিক আছে মই ইংলিছটো তেনেকৈ গ'লোঁ গৈ কিনে অপশ্যনত মই গোটেইকেইটা টিক কৰিলোঁ ৰিড স্পীক ৰাইট আৰু মই ইংলিছটো ভালকৈ সিমান এটা ভালকৈ নাজানো বাবে প্ৰফিচিয়েণ্ট ইয়াতে চুজ কৰিলোঁ হিন্দী মই টোটেলি গোটেইখিনি ভালকৈ জানো কাৰণে ৰিড ৰাইট স্পীকত ক্লিক কৰি কিনে ইয়াতে এক্সপাৰ্ট ক্লিক কৰিছোঁ ঠিক আছে এনেকৈ আপোনালোকে এইখন ফিল আপ কৰিব এইবাৰ আহিলে কে স্কিল অৰ আনস্কিল যদি আপুনি জবৰ বাহিৰেও কিবা বেলেগ কিবা কৰে নেকি ছাপ'জ কিছুমানে ফাৰ্মাৰ থাকে কিছুমানে ব্ৰইলাৰ পোহে তেনেকুৱা যদি কিবা কৰে তেতিয়াহ'লে আপোনালোকে স্কিল দিব পাৰে স্কিলত গৈ আপুনি ফাৰ্মাৰ চাৰ্চ কৰিলে ফাৰ্মাৰ ওলাব ঠিক আছে তেনেকুৱা আপুনি যি চুজ কৰে তাকে ওলাব আৰু যদি আপুনি দিব ইচ্ছা নকৰে বা দিব নিবিচাৰে বা একো নকৰে তেতিয়াহ'লে আনস্কিল কৰিব পাৰে যদি সকলো লিখাত যদি সকলো ঠিক আছে তেতিয়াহ'লে আমি ছেভ এণ্ড নেক্সট কৰিব লাগিব আৰু যদি এডিট কৰিব লাগে তেতিয়াহ'লে প্ৰিভিয়াছত যাব পাৰিব ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত নতুন পেজ এটা খোল খালে আৰু ইয়াতে লিখা আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ প্লিজ চিলেক্ট আমি ইয়াতে চিলেক্ট কৰিব লাগিব ঠিক আছে আমি ইয়াতে চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি কিনে ইয়াতে আহিব আপোনাৰ এমপ্লয়মেণ্ট অফিচটো ক'ত হয় যিটো আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচ হয় সেইটো চুজ কৰিব তাৰপিছত ইয়াতে ছেভ এণ্ড নেক্সট বাটনটো আছে ক্লিক কৰিব লাগিব নতুন পেজ এটা খোল খালে আৰু ইয়াতে লিখা আছে ইনক্ল'জাৰ্ছ এ টাইপ অফ ইনক্ল'জাৰ আছে ইনক্ল'জাৰ ডকুমেণ্ট ফাইল ৰেফাৰেঞ্চ টাইপ অফ ইনক্ল'জাৰ লিখা আছে প্ৰুফ অফ ৰেচিডেঞ্চ মানে আমি য'ত থাকোঁ তাৰে যিকোনো এটা এড্ৰেছ প্ৰুফ হিচাপত দিব লাগিব তাতে আমি প্লিজ চিলেক্টত যাই কিনে আমি সেই কৰিব লাগিব চুজ কৰিব লাগিব প্লিজ চিলেক্টত গ'লোঁ ইয়াতে ড্ৰাইভিং লাইচেঞ্চ আছে এইডাৰ চেল্ফ অফ পেৰেণ্টছ যদি আপোনাৰ নাই তেতিয়া পেৰেণ্টছৰ দিলেও হ'ব এইটো মানে এড্ৰেছ প্ৰুফ হিচাপে কাম কৰিব নহ'লে কপি অফ পাছপৰ্ট এইডাৰ চেল্ফ অৰ পেৰেণ্টছ যদি পাছপৰ্ট আছে পাছপৰ্টৰে হ'ব আপোনাৰ নহ'লেও হ'ব পেৰেণ্টছৰ যদি আছে নহ'লে আপোনালোকে ভোটাৰ আইডিটো চুজ কৰিব চাৰ্টিফাইড কপি অফ ইলেক্টৰৰ ইয়াতে আপুনি যিকোনো এটা চুজ কৰক যিটো আপোনাৰ তাত আছে মই ড্ৰাইভিং লাইচেঞ্চ দিলোঁ মোৰ নিজৰে দিয়া ড্ৰাইভিং লাইচেঞ্চ দিলোঁ আপোনাৰ নিজৰ থাকিলে বেছি ভাল হয় আপোনাৰ যদি নাথাকে তেতিয়াহ'লে পেৰেণ্টছৰ দিব পাৰে ঠিক আছে তাৰপিছত ইয়াতে ফাইলত গৈ কিনে আপোনাৰ 1 MBতকৈ কম PDF এটা বনাই আপলোড কৰিব লাগিব মই ইয়াতে ব্ৰাউজাৰত গ'লোঁ আৰু ব্ৰাউজাৰত গৈ কিনে মই ফটোটো মই চুজ কৰিলোঁ যিটো মোৰ PDF বনাই থৈ দি আছিলে তাৰপিছত মই ইয়াতে আপলোড কৰিলোঁ ঠিক এনেদৰে আপোনালোকেও 1 MBতকৈ কম PDF এটা বনাই লাইচেঞ্চৰ হওক ভোটাৰ আইডি হওক বনাই কিনে ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত তলত আহিব এজ প্ৰুফ আপোনাৰ বয়সৰ প্ৰুফ হিচাপত কি জমা দিব ইয়াতে ইয়াতে আমি প্লিজ চিলেক্ট কৰিব লাগিব যিকোনো এটা ল'ব পাৰিব বাৰ্থ চাৰ্টিফিকেট আছে যদি আপুনি বাৰ্থ চাৰ্টিফিকেট চিলেক্ট কৰক স্কুল চাৰ্টিফিকেট আছে যদি স্কুল চাৰ্টিফিকেট চিলেক্ট কৰক নহ'লে মেট্ৰিকৰ এডমিট কাৰ্ডখন চিলেক্ট কৰিলেও হ'ব HSLC এডমিট কাৰ্ডখন চিলেক্ট কৰিলেও হ'ব ঠিক আছে যিকোনো এটা চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত এটা ব্ৰাউজাৰত যাব লাগিব ব্ৰাউজাৰত গৈ কিনে বনাই থৈ দিয়া PDFটো এডমিটৰে হওক বা বাৰ্থ চাৰ্টিফিকেটৰে হওক PDFটো আগৰ দৰে আমি আপলোড কৰিব লাগিব নেক্সট আহিলে কপি অফ কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন আকৌ সেম তেনেকৈ আপলোড দিব লাগিব ঠিক আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকৰ কিবা কাম কৰা চাৰ্টিফিকেট আছে ইয়াতে আপলোড কৰিব পাৰে এনি আদাৰ ডকুমেণ্ট যদি আপোনালোকৰ বেলেগ কিবা ডকুমেণ্ট আছে বা বেলেগ চাৰ্টিফিকেট আছে তেতিয়াহ'লেও আপোনালোকে ইয়াতে আপলোড কৰিবলৈ পাৰিব পাছপৰ্ট চাইজ ফটো অলৰেডি আমাৰ দিয়াই আছে সকলোৰে দিয়া আছিলে যদি আপোনালোকৰ পুৰণা হৈছে তেতিয়াহ'লে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো ইয়াতে আপলোড কৰিবলৈ পাৰিব ঠিক আছে আৰু ভিউ ডাউনলোডত গৈ কিনে আপুনি চাব পাৰিব কি পাছপৰ্ট ফটো দিছিলে আপোনালোকে ঠিক আছে তাৰপিছতে আহিব ছিগনেচাৰটো অলৰেডি দিয়াই আছে আমাৰ সকলোৰে ছিগনেচাৰ যিহেতু একেই থাকে ন সেইকাৰণে ছিগনেচাৰটো চেঞ্জ নকৰিলে হ'ব তাৰপিছত গোটেইখিনি কাম হোৱাৰ পাছত ইয়াতে ডিক্লেৰেশ্যন লিখা আছে আৰু তলত লিখা আছে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেভ ৰিড অল দ্য টাৰ্মছ and conditions and I have no objection এটো দেখিছে না আপোনালোকে এইটো টিক কৰিব লাগিব ঠিক আছে টিক কৰাৰ পিছতে প্ৰিভিয়াছ এণ্ড ছেভ এণ্ড নেক্সট আছে ছেভ এণ্ড নেক্সটত টিক কৰিব লাগিব এপ্লিকেশ্যন প্ৰিভিউ আপোনালোকে ভালকৈ চাই লওক ইয়াতে আমি যিবিলাক এড কৰিলোঁ গোটেই ডিটেইলছবোৰ আহিছে আৰু ক'ৰবাত কিবা ৰৈ গৈছে নেকি আপোনালোকে ভালকৈ চাব ইয়াতে চাওক এডিট আছে আপোনালোকে এডিট কৰিলে এডিট কৰিব পাৰিব প্ৰিভিয়াছ পেজত যাব পাৰিব তাৰপাছত পিন কৰিলে পিন কৰি গোটেই ডিটেইলছখিনি ল'ব পাৰিব তাৰপাছত আছে ফাইনেল ছাবমিট সকলো যদি ঠিকে থাকে আছে যদি কোনো এডিট কৰিবলগীয়া নাই তেতিয়াহ'লে আমি ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব ঠিক আছে আমি ফাইনেল ছাবমিটত ক্লিক কৰি দিলোঁ ফাইনেল ছাবমিটত ক্লিক কৰি দিয়াৰ পাছত ফাইনেলি আমাৰ চাৰ্টিফিকেটখন ওলাই গ'ল এইখনে হৈছে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া চাৰ্টিফিকেটখন ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি কিনে আমি মোবাইলৰ পৰা চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিম চাওক মই এখন ডাউনলোড কৰি আপোনালোকক দেখুৱালোঁ এনেকৈ আপোনালোকে মোবাইলৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখন
তেনেকৈ অতি কম সময়তে আৰু সহজতে আপোনালোকে মোবাইলৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পাৰিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।